নমস্কাৰ, মই কুসুমিকা মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এক্সেছ বাৰৰ কিছু অংক আপোনালোকক দেখুওৱা বুলি মই ভিডিঅ'টো বনালোঁ। এক্সেছ বাৰৰ বাইদেউজনীয়ে আমি যেতিয়া কিতাপখন পঢ়োৱা শেষ কৰিলোঁ, তাৰপিছত ছেশ্যন কেনেকৈ দিয়া হয়, আমি থিয়ৰী ক্লাছটো হেৰি কৰি প্ৰেক্টিকেল কৰাবলৈ আৰম্ভ কৰিছোঁ। বাইদেউজনী নিজৰ ছোৱালীজনীকে দিছে, কাৰণ তেতিয়ালৈকে কোনো এজনী অহাৰ কথা আছিলে, তাই আহি নাছিলে, তাই আহি পাব আৰু বেছি দেৰি নাই, এনেকৈ বুজাই আছোঁ তেওঁক। সেয়া দি আছে বাইদেউজনীয়ে আৰামত। আৰু যদি আপোনালোকে যদি মোক লগত যোগাযোগ কৰিব খোজে এক্সেছ বাৰৰ ক্লাছৰ কাৰণে, যোগাযোগ কৰিব পাৰে। মই ঘৰত গৈও দিওঁ, তেওঁ ওচৰৰে হয় কাৰণে মোৰ ঘৰলৈ আহিছে ক্লাছ ল'বলৈ। এতিয়া এইয়া বাইদেউজনী আহিলে, এজনীয়ে আনজনীক দিবলৈ আৰম্ভ কৰিছে। লগতে ময়ো লৈ ল'লোঁ ছেশ্যন তেওঁলোকৰ পৰাই। তেওঁলোকে মোৰ ওপৰতো প্ৰেক্টিছ কৰিলে। বাইদেউজনী আহিলে, এজনী বাইদেউ ভকতপাৰাৰ পৰা মঙলদৈ, আৰু এজনী টংলাৰে হয়। এয়া দুজনীও দি আছে বৰ্তমান ছেশ্যন। মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়, সকলো ঠাইতে গৈ আছোঁ।